জয়গুৰু শংকৰ তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু তুমি বিনে নাহি মোৰ আৰ কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি দিয়া মোক সেৱাৰ সহায় কৃষ্ণ। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰপেটা জিলা শাখাৰ উদ্যোগত হাউলি আঞ্চলিক শাখাৰ আতিথ্যত 575 সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱৰ ধৰ্মালোচনী সভাৰ সভাপতি বা মঞ্চত উপবিষ্ট বিশিষ্ট অতিথি শ্ৰদ্ধাৰ অক্ষয়জিৰ বাপ শৰণ সদস্য দীনেশ চন্দ্ৰ পাটগিৰি বাপ শ্ৰদ্ধাৰ বীৰেন্দ্ৰনাথ পাঠক বাপ শ্ৰদ্ধাৰ মূলৰ সদস্য হৰিহৰ দাস বাপ শ্ৰদ্ধাৰ দীপাকৰ নাথ বাপ শিশু বক্তা বাৰ্বী কলিতা মানাহ আঞ্চলিক শাখা নিৰ্দিষ্ট বক্তা শ্ৰদ্ধাৰ শ্ৰীযুত জগত চন্দ্ৰ কলিতা বাপ সভাপতি সাহিত্য শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘ শ্ৰদ্ধাৰ কৈলাশ দাস বাপ গৱেষক সাহিত্য পৰিষদ শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আজি এই সভাত উপস্থিত থকা শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত আজিৰ এই ধৰ্মালোচনী সভাৰ উদ্বোধক হিচাপে আমাক উদ্বোধন কৰিবলৈ সভাপতি বাপে অনুৰোধ কৰিছে। যদিও আমি ইয়ালৈ আগবাঢ়ি আহিছোঁ এনেকুৱা এটা মহান অনুষ্ঠানৰ আৰু মহান ব্যক্তিসকলৰ সন্মুখত দুআষাৰ ক'বলৈ যোৱাটো আমাৰ কাৰণে দুঃসাহস। তথাপি আমি আমাৰ মন আৰু মগজুলৈ অহা আমাৰ অনুভৱ প্ৰকাশ কৰিম বুলি ভাবিছোঁ। আমি নিজেও সৰু কালৰ পৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ এই পবিত্ৰ অনুষ্ঠানটোৰ সংগী হৈ আছোঁ আৰু সেই অনুভৱকেই আমি আপোনালোকৰ ওচৰত ব্যক্ত কৰিম। যদি আমাৰ কথা শুনি কওঁতে কিবা ত্ৰুটি বিচ্যুতি ঘটে আপোনালোকৰ মাজৰ এজন সংগী হিচাপে নিশ্চয় আমাক ক্ষমা কৰিব বুলি আমাৰ বিশ্বাস আছে। শ্ৰদ্ধাৰ বাপাই সমস্ত আজিৰ যিখন পৃথিৱী আজিৰ পৃথিৱীত আমি যদি লক্ষ্য কৰোঁ গোটেই পৃথিৱীখনত যেন হতাশা নিৰাশাবাদ নেতিবাচক চিন্তা আগুৰি ধৰিছে আৰু এইবিলাক কথাই আমাৰ মাজত সততে আলোচনা চলি থাকে। আমি নিজেও ব্যক্তিগতভাৱে আমি এজন শিক্ষক আমাৰ শিক্ষকসকলৰ মাজতো এনেকুৱা ধৰণৰ কথা চলে। অৰ্থাৎ সমাজত যি অপায় অমংগল বা যিবিলাক নেতিবাচক কথা এই নেতিবাচক কথাই আমাৰ সমাজ জীৱনত বাৰুকৈ প্ৰভাৱ পেলায় আৰু শিক্ষক হিচাপে যিহেতু আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজতে থাকোঁ তেওঁলোকক এক ইতিবাচক দিশত আগবঢ়াই নিয়াটো আমাৰ কৰ্তব্য আৰু এই কৰ্তব্য কৰিবলৈ যাওঁতে আৰু এজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাধাৰণ সংগী হিচাপে আমি জড়িত হওঁতে যিখিনি আমাৰ অনুভৱ সেই অনুভৱখিনি ক'ব বিচাৰিছোঁ যে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পঞ্চদশ শতিকাৰ যি সময়ত জন্মগ্ৰহণ কৰিছিল সেই সময়ছোৱা আছিল আন্ধাৰৰ সময়। ইতিমধ্যে বিশিষ্ট সাহিত্যিকসকলে অসমৰ মনীষীসকলে যিসকলে গুৰুজনাৰ গৱেষণা কৰিছে বা লিপিবদ্ধ কৰিছে তেওঁলোকে ইতিমধ্যে লিপিবদ্ধ কৰিছে যে সেই সময় আছিল একেবাৰে আন্ধাৰৰ কাল। কিন্তু এই আন্ধাৰৰ মাজতেই সেই সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মই যেন নতুনকৈ আৰু এক ৰাতিপুৱাৰ আৰম্ভ কৰিছিল। সেই ৰাতিপুৱাই আজিৰ এই ৰাতিপুৱা আমি সেই ৰাতিপুৱাটোতেই 575 বছৰ আগতে গুৰুজনাৰ জন্মৰ যি সময় সেই সময়ৰ কথা যদি আমি অনুভৱ কৰোঁ সেই সময়ত কিমান জটিলতা আছিল, সেই সময়ত অসমখনত কি অৰাজকতা আছিল সেই কথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হিচাপে আপোনালোকৰ জ্ঞাত। আৰু সেইকাৰণে আমি যেতিয়াই সুযোগ পাওঁ তেতিয়া আমি প্ৰকাশ কৰিব বিচাৰোঁ যিকোনো নেতিবাচক কথাই বা নিৰাশাই বা হতাশাই
বা অৰাজকতাই আচলতে এক নতুন সৃষ্টিৰ সন্ধান দিয়ে আৰু সেই নতুন সৃষ্টিত আমি সাৱটি ল'ব লাগিব আৰু সেই নতুন সৃষ্টি অৰ্থাৎ দুৰ্যোগৰ সময়ত আহি যায় নতুন সুযোগ এই সুযোগৰ সন্ধান আমি কৰিব লাগিব আৰু সেই সুযোগক আমি নিজৰ বুকুত নিজৰ হাতেৰে আঁকোৱালি ল'ব লাগিব আৰু এই সুযোগ এতিয়া আমাৰ সুযোগ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই যেতিয়া জন্মগ্ৰহণ কৰিছিল নিশ্চয় এক মসৃণ পৰিৱেশত জন্ম হোৱা নাছিল তাৰ জন্মটোৱে হয়তো জন্মৰ যিটো বেদনা সেই বেদনা হয়তো বহুত আছিল আমি নিজেও যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী আমাৰ পৰিয়ালবিলাকে যেতিয়া সংঘৰ ভিতৰত অন্তৰ্ভুক্ত হৈছিল সেই বেদনাবিলাক আমাৰ হয়তো প্ৰত্যেকৰে হিয়াত আছে মন মগজুত আছে আৰু সেই বেদনাবিলাকেই আমাৰ আজি সমল যাৰ কাৰণে আমি নতুনৰ সন্ধানত নতুন কথা শিকিবলৈ আৰু গুৰুজনাৰ আদৰ্শত ব্ৰতী হ'বলৈ আমি অহৰহ চেষ্টা কৰি আছোঁ এতিয়া প্ৰশ্ন হয় বা বহুতে প্ৰশ্ন কৰে আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী বা আপুনি গুৰুজনাৰ আদৰ্শত চলিব বিচাৰে আপোনাৰ কিনো লাভ হ'ব শ্ৰদ্ধাৰ বা বাইসকল যে আমাৰ কি লাভ হ'ব প্ৰত্যেকে আমি আচলতে অলপ স্বাৰ্থপৰ হোৱা উচিত প্ৰত্যেকে যদি আমি স্বাৰ্থপৰ নহওঁ তেতিয়াহ'লে আমি বিচৰা আৰু আমাৰ গুৰুজনাই বিচৰা যি আদৰ্শৰ সমাজ সেই সমাজখন গঢ়িবলৈ টান হ'ব আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া জাতিক তেওঁ গঢ়ি তুলিছিল আৰু জাতিৰ যি বৈশিষ্ট্যৰ প্ৰয়োজন সেই সকলো বৈশিষ্ট্যই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক তাহানিতে দি গৈছে এতিয়া আমাৰ প্ৰয়োজন হ'ল এজন অসমীয়া হিচাপে মূৰ দাঙি থাকিবলৈ অসমীয়া হিচাপে জীয়াই থাকিবলৈ এখন শুদ্ধ অসমীয়া গাঁৱৰ প্ৰয়োজন যিখন গাঁও আমি দেখুৱাই দিব পাৰোঁ যে এইখন অসমীয়া গাঁও এইখনেই গাঁও য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে চলে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা বা গঢ়িব খোজা এইখন আদৰ্শৰ গাঁও এই কথাবিলাক যেতিয়া আমাৰ মনলৈ আহে তেতিয়া বিভিন্ন কথা আমাৰ মনত আহি যায় যে আমাৰ গাঁওবিলাক আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি যোৱা উপাদানেৰে আমি সমৃদ্ধ কৰিব পাৰিছোঁনে নে আমি পিছ হুহুকি আহিছোঁ গতিকে আমি যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী আৰু সংগী হিচাপে আমাৰ নৈতিক দায়িত্ব যে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি নিজে গুৰুজনাৰ আদৰ্শবিলাক পালন কৰিবলৈ চেষ্টা কৰিব লাগে যদি জাতি এটাৰ বৈশিষ্ট্যত আমি আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সাধাৰণতে চলি থকা কথা যেনে আমাৰ পোচাক আৰু পৰিচ্ছন্ন আচাৰ আৰু আচৰণ এই কথাবিলাক আমি বেছি নাযাওঁ কাৰণ আমাৰ ইমান জ্ঞান নাই সীমিত জ্ঞান তথাপি আমাৰ কথা দুই এটা কথা মনলৈ আহে যে আমি গুৰুজনাৰ দিনৰ পৰা চলি অহা জাতিৰ যিটো বৈশিষ্ট্য সাজপাৰ এই সাজপাৰখিনি আমি পিন্ধিবলৈ আমাৰ ল'ৰা ছোৱালীৰ হাতত তুলি দিবলৈ তেওঁলোকক সাজপাৰখিনি পিন্ধি সহজবোধ কৰিবলৈ অৰ্থাৎ যিটো কমফৰ্ট ফিল বুলি কয় সুবিধাজনকভাৱে তেওঁ অনুভৱ কৰিবলৈ আমি তেওঁলোকক চৰ্চাৰ বাবে উদগনি যোগাইছোঁনে নতুবা চাদৰ মেখেলাযোৰ পিন্ধি সহজে কাম কৰিবলৈ আৰু অসুবিধা বোধটো নকৰাকৈ সহজে যাতে সাজপাৰযোৰ ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক আমি চৰ্চাৰ ব্যৱস্থা কৰিছোঁনে এই কথাবিলাক কিন্তু আমি আমাৰ মাজতে কিন্তু অভ্যাস কৰিব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সেই সমাজখনৰ বাবে আমি প্ৰত্যেকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হিচাপে যি চেষ্টা সেই চেষ্টা আমি অব্যাহত ৰাখিম বুলি আচলতে আমি দৃঢ় প্ৰতিজ্ঞ হ'ব লাগে আৰু হতাশাৰ পৃথিৱীখনৰ পৰা আৰু নেতিবাচক কথাবিলাকৰ পৰা আমি আঁতৰি আহিব লাগে আৰু যি দুৰ্যোগ যদি আমি দুৰ্যোগ বুলি ভাবোঁ সেই দুৰ্যোগৰ সুবিধাখন আমি গ্ৰহণ কৰিব লাগে আৰু এই কথাও আমি জানো যে দৈৱকীনন্দন কৃষ্ণই যি সময়ত আছিলে এই পৃথিৱীত সেই সময়টোৱে কিন্তু সমৰস আছিলে আজিও সমৰস আছে তাৰ ব্যৱহাৰ আছে তাক লৈ আমি শংকিত হ'লে নহ'ব সেই সময়তো আছিলে যিসকল আমাৰ ল'ৰা ছোৱালী আছে সমাজত যিসকলে এই ধৰণৰ অভ্যাস কৰে আৰু অভ্যাস কৰাসকলক আমি পাৰিলে হৃদয়েৰে তেওঁলোকক সোঁৱৰাই দিব লাগে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে এই দিশত নাযায় তাৰ কাৰণে আমি তেওঁলোকক এক নতুন পৃথিৱীৰ সন্ধান দিবলৈ চেষ্টা কৰিব লাগে আৰু আপোনালোকক আৰু দুটামান কথা ক'ম যে আমাৰ গোটেই পৃথিৱীখনত এতিয়া বহনক্ষম বিকাশৰ কথা বহনক্ষম বিকাশ ছাষ্টেইনেবল ডেভেলপমেণ্ট এই কথাও এতিয়া গোটেই পৃথিৱীত ৰজন জনাই আছে আৰু ভাৰতবৰ্ষ
দেশখনো আমাৰ ৰাষ্ট্ৰ ইউনাইটেড নেশ্যনৰ এখন দেশ আৰু ইউনাইটেড নেশ্যনৰ 17টা বহনক্ষম বিকাশৰ যি লক্ষ্য আছে সেই লক্ষ্যবিলাক আমি অনুকৰণ কৰোঁ। তাৰ ভিতৰত এটা লক্ষ্য হ'ল যে হেল্থ এণ্ড ৱেলবিং, হেল্থ এণ্ড মেণ্টেল ৱেলবিং। আৰু হেল্থ এণ্ড মেণ্টেল ৱেলবিঙৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 575 বছৰ আগতে, 500 বছৰ আগতেই যিখিনি আমাৰ উপাদান দি গৈছে, সমল দি গৈছে, সেই সমলেই কিন্তু আমি যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি বিশ্বৰ অন্য ঠাইৰ পৰা এই কথাবিলাক আমি আনিব নালাগে। কাৰণ আমাৰ যিটো জীৱনশৈলী, সেই জীৱনশৈলীৰ বিষয়ে গুৰুজনাই সেই সময়তে জল পটকৈ আমাক লিখিতভাৱে বা অলিখিতভাৱে এতিয়াও আমাৰ মাজত আছে। সেই সমলখিনি আমি সুন্দৰভাৱে যুগুতাই ল'ব লাগে, বিজ্ঞজনৰ পৰা আমি জানিব লাগে আৰু তাক আমি আমাৰ জীৱনত প্ৰতিফলন ঘটাব লাগে। আৰু প্ৰতিফলন ঘটাবলৈ যাওঁতে আমাৰ নিজৰ স্বাস্থ্য, এতিয়া আপোনালোকে চাব আমাৰ বেছিভাগ মানুহৰে ভাল জীৱিকা আছে কিন্তু ভাল স্বাস্থ্য নাই। ভাল জীৱিকাতকৈও ভাল স্বাস্থ্য আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। কাৰণ এজন মহান ব্যক্তিৰ, এজন ভাল জীৱিকা থকা ব্যক্তিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱে হ'ল ভাল স্বাস্থ্য। তেওঁ ভাল স্বাস্থ্য থাকিলেহে তেওঁ সমাজখনক দিব পাৰিব। তেওঁৰ ভাল স্বাস্থ্য থাকিলেহে তেওঁৰ যিখিনি ভাল কথা সমাজক দিব পাৰিব। আমাৰ সন্তানবিলাকক বা আমি নিজেও গুৰুজনাই দি যোৱা যিখিনি আচাৰ আৰু আচৰণ বা ধৰ্মীয় কথাৰ মাজেৰে আমাক যিখিনি গুৰুজনাই চৰ্চা কৰিবলৈ দিছে এইখিনি আমি কৰিব লাগে। কাৰণ গুৰুজনাৰ যিখিনি উপাদান, সেই উপাদানত দেহৰ যিটো দেহৰ কাৰণে আৰু মনৰ কাৰণে এই দুয়োটা দিশ সমৃদ্ধ কৰিব পৰাকৈ উপাদান আমাৰ মাজত আছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলে এই কথা ভালদৰে জ্ঞাত। কথাটো হ'ল আমি জানো যে ৰাতিপুৱা শুই উঠাটো ভাল, কিন্তু আমি ৰাতিপুৱা শুই নুঠোঁ। যিটো ভাল সেইটো আমি কৰিবলৈ অহৰহ চেষ্টা কৰিব লাগে আৰু আমাৰ নৱপ্ৰজন্মক এই কথাটো সোঁৱৰাই দিব লাগে। অন্যথা আমাৰ ল'ৰা ছোৱালীসকল সংখ্যাত এতিয়া কম, ভাল হয়তো জীৱিকাও পাব, শিক্ষাত আমি গুৰুত্ব দিছোঁ, কিন্তু ভাল স্বাস্থ্য আৰু ভাল মন এটা নাথাকিব। আৰু আজিৰ বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অথচ দুৰ্যোগপূৰ্ণ কথাটো হ'ল যে হতাশা নামৰ যিটো ৰোগ, এই হতাশাৰ ৰোগত এতিয়া গোটেই বিশ্বৰ যুৱ প্ৰজন্ম দিগ্ভ্ৰান্ত। আপোনালোকে চাব, সুস্থ জীৱিকা থকা, সুস্থ দেহ থকা মানুহে আত্মহত্যাৰ পথ বাছি লৈছে। কিন্তু গুৰুজনাৰ আদৰ্শত যিসকলে ব্ৰতী হৈছে তেওঁলোকৰ মনলৈ কেতিয়াও হতাশা নাহে, এই কথাটো নিশ্চিত। কাৰণ গুৰুজনাৰ আদৰ্শত যিখিনি নিয়ম নীতি আচাৰ ব্যৱহাৰ আছে তাত শাৰীৰিক আৰু মানসিক এই দুয়োটা দিশতে সবল কৰিব পৰা, সমৃদ্ধ কৰিব পৰা উপাদান আছে। এই উপাদানবিলাক আমি বিজ্ঞজনৰ পৰা বুটলি ল'ব লাগে আৰু আমাৰ সতি সন্ততিক লগতে আমি নিজেও ইয়াৰ চৰ্চা কৰিব লাগে যাতে আমাৰ স্বাস্থ্যটো ভাল হয়। আৰু আপোনালোকে জানি সুখী হ'ব যে আমি যিখিনি কথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰিসীমাৰ ভিতৰত আলোচনা কৰি আছোঁ, অহৰহ চেষ্টা কৰি আছোঁ আৰু গোটেই বিশ্ববাসীকে আমি জনাব বিচাৰিছোঁ যে আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক গোটেই বিশ্বত আমি যদি উপস্থাপন কৰিব লাগে, আমি নিজকে গুৰুজনাৰ যিখিনি উপাদান সেই উপাদানখিনি আমি চৰ্চা কৰিব লাগিব। আৰু এই চৰ্চাই গুৰুজনাৰ বাণী আৰু গুৰুজনাই দি যোৱা যি আদৰ্শ আৰু দৃষ্টিভংগী আমাৰ গোটেই বিশ্ব সমৃদ্ধিশালী কৰিব আৰু গোটেই বিশ্ব এদিন আমি দখল কৰিব পাৰিম বুলি আমি ভাবোঁ। কাৰণ শুদ্ধ দৃষ্টিভংগী, শুদ্ধ কথা পৃথিৱীৰ সকলো মানুহে ভাল পায়। আৰু এই কথা এদিন নহয় এদিন পৃথিৱীৰ চুকে কোণে যাব। যদি এতিয়া যোৱা নাই, এই বাণীবিলাক আমাৰ মাজৰ পৰা যাব, অসমীয়া সমাজখনৰ পৰা যাব, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চৰ পৰা যাব, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলৰ মাজৰ পৰা যাব আৰু গোটেই বিশ্ব এদিন আমি বিশ্বৰ চাৰিসীমা, ৰাষ্ট্ৰৰ চাৰিসীমাৰে আমি নুজুখি আমাৰ যে আদৰ্শ আৰু দৃষ্টিভংগীৰ চাৰিসীমা, সেই চাৰিসীমা আমাৰ গোটেই পৃথিৱীত বিয়পি পৰিব। যেনেকৈ অন্য ধৰ্মবিলাকে, অন্য আদৰ্শবিলাকে অসমলৈ আহিছে, ভাৰতলৈ আহিছে, আমাৰ আদৰ্শ, আমাৰ যি মজবুত আদৰ্শ আৰু সবল আদৰ্শ, যি শুদ্ধ দৃষ্টিভংগী, যি আমাৰ সমাজৰ সুস্থ উপাদান, আমাৰ জীৱনৰ যি সুন্দৰ উপাদান,
এই উপাদানবিলাক গোটেই বিশ্ব চকুলৈ পৰিব আৰু এদিন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৃষ্টিভংগী আদৰ্শৰে গোটেই বিশ্ব বিয়পি পৰিব। আৰু আপোনালোকে জানি সুখী হ'ব যে ইউনাইটেড নেশ্যনৰ যি ইউনিচেফ নামৰ সংগঠন আছে, এই ইউনিচেফ নামৰ সংগঠনে জীৱন কৌশলৰ ওপৰত অহৰহ কাম কৰি আছে। আমিও শিক্ষক হিচাপে কেইবাবাৰো তেনেকুৱা অনুষ্ঠানত আমি যোগদান দিছিলোঁ আৰু অহৰহ কাম কৰি থকা তেওঁলোকৰ জীৱন কৌশল বা জীৱনশৈলীৰ যিবিলাক উপাদান, সেই উপাদান কেতিয়াবা দুই এটা পইণ্ট তেওঁলোকে সলনি কৰিছে। তেওঁলোকে মুখ্য 10টা জীৱনশৈলীৰ উপাদান তেওঁলোকে উপস্থাপন কৰিছে আৰু গোটেই বিশ্বতে প্ৰসাৰ আৰু প্ৰচাৰৰ ব্যৱস্থা কৰিছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে আৰু স্কুল পৰ্যায়লৈকে তাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। এতিয়া কথাটো হ'ল, যেতিয়া আমি এই কথাবিলাক চাইছিলোঁ, চাওঁতে গম পাইছোঁ যে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই বিষয়বস্তুবিলাক আচলতে 500 বছৰ আগতেই আমাৰ সমাজক দি গৈছে, কিন্তু আমি সেই উপাদানবিলাক আমাৰ ল'ৰা ছোৱালীক দিবলৈ বিচৰা নাই। সকলোৱে নহয়, বেছিভাগে হয়তো আমি দিবলৈ বিচৰা নাই, কাৰণ আমি নিজৰ বস্তু সদায় অলপ দুৰ্বল বুলি ভাবোঁ। আপোনজনক আমি গুৰুত্ব নিদিওঁ। আপোন কথাবোৰক, নিজৰ ভাল কথাবোৰক, নিজৰ যিটো সুচিন্তা তাক আমি নিজে পৰ্যালোচনা নকৰোঁ বা আচৰণ কৰিবলৈ নিবিচাৰোঁ। গতিকে এই কথাবিলাক, অৰ্থাৎ যি কথা ইউনিচেফে লৈছে, যি কথা আজি বিশ্বৰ ইউনাইটেড নেশ্যনৰ ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰিব লৈছে, সেই কথাৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ আৰু দৃষ্টিভংগী 100% নিহিত হৈ আছে। আৰু যদি আমি অধ্যয়ন কৰোঁ বা আমি যদি কেতিয়াবা চাওঁ, তেতিয়া আমি গম পাম তাত গুৰুজনাৰ কথাই আচলতে তেওঁলোকে যেন প্ৰতিফলিত কৰিছে। আমি পঢ়ি থাকোঁতে বা বুজি থাকোঁতে সেই কথাটো আমাৰ মনলৈ আহিবই। আৰু এতিয়া আমাৰ স্কুলবিলাকত NEP 2020 আহিছে, নতুন শিক্ষা নীতি। এই নতুন শিক্ষা নীতিটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, সমাজৰ কাৰণে প্ৰয়োজনীয় স্পিৰিচুৱেলিটি আৰু ছেক্সুৱেলিটি। আমাৰ সাধাৰণতে এই কথাবিলাক গুৰুত্ব দিয়া নাযায় যে যৌনতা বুলি ক'লেই আমাৰ সমাজখনৰ এটা নাক কচাই যোৱা কথা, কিন্তু শিকিব লগা কথাটো হৈছে আধ্যাত্মিকতা আৰু যৌনতা। এই কথাও ইউনিচেফে কিন্তু গুৰুত্ব দিছে। তাত আধ্যাত্মিকতাৰ লগত যৌনতাৰ সমন্বয় ঘটাইছে, যৌনতাৰ কথাবিলাক তাতে সমিলমিল ঘটাইছে আৰু তাৰ ধনাত্মক কথাবিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকলক দিবলৈ চেষ্টা কৰিছে। গতিকে এই কথাবিলাক, যিবিলাক কথা আমাৰ মাজত আছে, আৰু আমি এই কথাও জানো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি ৰচনা আছে বা তেওঁৰ নেতৃত্বত যিখিনি ৰচনাৰ সৃষ্টি হৈছিলে, যি বিষয়বস্তু আমাৰ মাজত আছে, সেই বিষয়বস্তুৰ মাজত যৌনতা আৰু আধ্যাত্মিকতা সুন্দৰ বাট আছে। এই কথাবিলাকক কিন্তু এতিয়া আমি হাইলাইট কৰিবৰ হ'ল আৰু এই প্ৰসংগবিলাক আমি টানি আনিবৰ হ'ল আৰু আমাৰ ল'ৰা ছোৱালীবিলাকৰ আগত দাঙি ধৰিবৰ হ'ল যে ইয়াৰ লগত জড়িত যিবিলাক ধনাত্মক কথা, সুস্থ কথা, সেই কথাবিলাক এতিয়া আমাৰ আৰু নতুনকৈ আমি আলোচনা কৰিবৰ হ'ল, পৰ্যালোচনা কৰিবৰ হ'ল, যাতে আমাৰ মাজৰ পৰা এই দৃষ্টিভংগীবিলাক হেৰাই নাযায়। শ্ৰদ্ধাৰ বাবাই সমস্ত ইতিমধ্যে আমাৰ শ্ৰদ্ধাৰ বিশিষ্ট অতিথি, নিৰ্দিষ্ট বক্তা, শিশু বক্তাসকল আছে। গতিকে আমাৰ এই ক্ষুদ্ৰ জ্ঞানেৰে যিখিনি আপোনালোকৰ ওচৰত ব্যক্ত কৰিলোঁ, নিশ্চয় ত্ৰুটি হৈছে, গতিকে আপোনালোকে এই ত্ৰুটি মাৰ্জনা কৰিব। আৰু মই মোৰ যিখিনি ক'ব লগা কথা আছিলে ইয়াতে সমাপ্ত কৰিছোঁ আৰু আজিৰ এই সভাখন উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ কৃষ্ণ হৰি।